Hi guys, welcome back to my YouTube channel guys. আজি আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইটো ভেলাঘৰ guys. Guys, আমাৰ ভেলাঘৰটো কিমান সজা হ'ল আৰু উৰুকা পালে হিয়ে মঙ্গলবাৰে guys আমাৰ ভেলাঘৰটো কিমান হ'ল আপোনালোকক আজি গোটাইখিনি দেখুৱাম আৰু কিছু কাম কৰিবলগীয়াও আছে সেইখিনি কৰিও আজি আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। Hi guys, এইটো আমাৰ ভেলাঘৰ। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব guys। মানে ইফালে এটা পেট ৰুম কৰি দিছো আৰু মানুহ অহা যোৱা কৰিবৰ কাৰণে দৰজাখন বাৰু অলপ সৰু হৈছে গাইছ কিন্তু চলি যাব গাইছ। এইটো আমাৰ ভেলাঘৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গাইছ। এইটো হ'ল পেট ৰুম তাৰমানে সৰুকৈ পেট ৰুম এটা ইয়াত দিয়া হৈছে আৰু গাইছ ভিতৰত এবাৰ চাগে মানে ভোজ বনাটো নহ'ব যিহেতু ইফালে খুটা চুটা দিয়া হৈ আছে গাইছ। ইফালে গাইছ শাস্তিও হ'ব অলপ যিহেতু সেইবাবে ইয়াত ভোজ বনোৱা নহ'ব গাইছ। এইবাৰ বাহিৰতে কৰি দিম গাইছ আৰু ভেলাঘৰটো ওপৰত গৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু বাহিৰৰ ফালে পাৰবা আছে অলপ নৰা গাইছ আৰু ইফালে মানে এখন চালি দিয়া হৈছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু গাইছ আৰু নৰা কাটব লাগিব ইফালে মুঢ়া দিয়া নাই যিহেতু আগত এখন দিয়া হৈ আছে আৰু গাইছ এইখিনি আৰু ভেলাঘৰ আৰু বাহিৰৰ পৰা অলপ দেখুৱাই আছোঁ মানে গাইছ ভিতৰলৈ ওপৰৰ পৰা লুকটো অলপ এনেকুৱা নাখি এইটো ইফালৰ পৰা যায়। এইখন হ'ল গাইছ বেৰা, এইটো হ'ল দৰ্জা আৰু এইটো আমাৰ ওচৰতে মন্দিৰটো আছে কৃষ্ণ কৃষ্ণ বুলি কমেণ্ট এটা কৰি দিব আৰু গাইছ এইটোৱে থল থল ফুলনি গাইছ আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ মানে এইখন যি দিয়া হৈছে চালি ইয়াত আপোনালোকে ভাবিছে কিয় দিছে কিন্তু গাইছ ইয়াত হ'ব ভোজ ৰান্ধা। ইয়াত মানে গাইছ নৰা চালি দিব লাগিব ইয়াত মানে ভোজ বনাম গাইছ কাৰণ ভিতৰত যিহেতু গাইছ জেগা নাই কাৰণ ভিতৰত বনালে হয়তো এইবিলাকত জুই লগা সম্ভাৱনাবিলাক থাকে আৰু ভিতৰত খুটা চুটা যিহেতু আছে গাইছ সেইবাবে বাহিৰতে ভোজটো বনোৱা হ'ব আৰু গাইছ এনেকুৱাকৈ মানে খুটাবিলাকত নৰাৰে মেৰিয়াই কাঠি দিম নহ'লে খুটাবিলাক বেয়াকৈ ওলাই থাকে ভাল নালাগে যিহেতু আৰু এডাল আজি জখলা এডাল বনাই দিলোঁ গাইছ আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় এতিয়া ওপৰলৈ যাওঁ আপোনালোকক দেখুৱাই আছোঁ গাইছ। এই অকল কি লাগে ডালা নেকি দাদা হৈ খা আৰু এইখিনি এনেকুৱা আৰু যিহেতু পৰিৱেশটো ধুনীয়া গাইছ। ভেলাঘৰৰ কামখিনি শেষ কৰি এতিয়া মই কেঞ্চিখন লৈ চুলি কাটিব গৈ আছোঁ মানে মই চুলিও কাটো গাইছ মানে আৰু এইটো আমাৰ সৰু চুলিকেইটা মানে ভেলাঘৰ বনাইছে গাইছ তাকে অলপ চালোঁ ভেলাঘৰটো আৰু গাইছ ময়ো প্ৰস্থান পালোঁ আৰু ইফালে আহিয়ে চুলি কাটিব লাগি গ'লোঁ গাইছ। এইফালে সৰু চুলিকেইটা মানে চাই আছে মানে মেচিনটো নতুনকৈ আনিছে গাইছ তাকে ময়ো টেষ্টিংটো কৰিছিলোঁ আগে পিছে চুলি কটা অভ্যাস আছে দেখিহে গাইছ আৰু গাইছ ময়ো ধুনীয়াকৈ হানিচিং কাৰ্ডটো লগাই দিলোঁ এইফালে চুলি কটাও শেষ হ'ল আৰু এইটো হ'ল চাপৰি গাইছ। ইয়াৰ চুলি চাওকচোন চোকাচৰে বাহান হৈ আছে মানে কি কবি আৰু এইবিলাক চুলি অৱস্থা বেয়া হৈ গৈছে ৰে ইয়াৰ কি কবি আৰু গাইছ চবে এটা দিকে চাই আছে আৰু মানে এনেকুৱা দীঘল হৈছে চুলিকেইডাল চোকাচৰে বাহান নিচিনা হৈ গৈছে ৰে গাইছ। এতিয়া আৰু সি বোলে চুলি নাকাটে ঠাণ্ডা কি বনাইছে এইখন দৰ্জা বনাইছে গাইছ ভিতৰত দিকে আহিলে এনেকুৱা দেখিছে গাইছ। আৰু গাইছ আপোনালোকক ৰাতিয়ে ভেলাঘৰ লুক এটা দেখাম বুলি আহিলোঁ আৰু গাইছ এইটো হ'ল ভেলাঘৰ আমাৰ আৰু ওপৰত মানে কেইটামান ল'ৰা বহি আছে গাইছ মানে আমাৰ লগৰে হয় আৰু মানে ৰাতিহে গাইছ লুকটো বেছি ভাল দেখে আৰু সেইকাৰণে আপোনালোকক দেখুৱাম বুলি আহিলোঁ গাইছ। আৰু মই এতিয়া ওপৰলৈ গৈ আছোঁ আপোনালোকক ওপৰত গৈ সিহঁতে কি কৰি আছে তাকে দেখুৱাই আছোঁ ৰ'ব। কি ছিংগিং গাইছ পগলা হৈ আছে মানে মোবাইলত গীত শুনি গাইছ ক'ব নোৱাৰা হৈ আছে মনে প্ৰাণে গাইছ। এইটো এটা নৰ্মেল ব্লগ এনে বনাই দিলোঁ গাইছ। আপোনালোকক এটা ভাল ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই জয় জুবিন দা গাইছ। মাঘ বিহুৰ সকলোকে হিয়াৰ পৰা শুভেচ্ছা জনালোঁ জয় জুবিন দা।